অ' দেখিলি এই মৰতি ভাগৰ গৰুৱে কঠীয়া খালে। ঐ আমাৰ গৰুটো দেখিছিলি? সিহঁতৰ ঘৰত দুজনী গৰু আছিল। এইজনী আমাৰ গৰুজনী অকল বান্ধি থৈ দিবলৈ জানে। এক নম্বৰ হাৰামি মাইকী হয়। ঐ ঘৰত আছনে? ইমান মাতিছো মা দেখা দিয়া নে? গৰুজনী ক'ত বান্ধি থৈছে সেইটোকে চাওঁ। তাও নহয় দুটা লোকৰ ঘৰ গীতে চৰিবলৈ দিবা আৰু তাইক। সেই গৰু ছাগলীজনীক বান্ধি ঘূৰি থকা হ'লে আজি কটক তাই উন্নতি হ'লহেঁতেন। এটা বিকিলে মানুহে এমাহ চলিব পাৰে বস্তু নাই। ললৌকে গোটেই ঘৰে ঘূৰি ফুৰোঁতে যায়। বাইদেউৰ পৰা 100 টকা এটা ল'বা আৰু গৰুজনী এৰি দিবা। ইছ ৰাম বাইদেউলৈ খুব মৰম লাগে বাইদেউলৈ খুব মৰম লাগে। ৰ বাপেক তইতো এতিয়া কামলৈ গ'লি কিমান পইচা ল'ব লাগে মই জানো নহয়। এতিয়া দুইটাতে যদি মই 5খন লওঁ ময়ো গৰু এৰি দিয়াতে কেনেকৈ গম পাব মই কিমান লৈছোঁ? 400 টকা লুকুৱাই দিম, 100 টকাটো দি দিম। তহঁতক মই ঘাঁহ খাইছা? খোৱা দেই খোৱা। তোমালোকৰ পৰা অলপমান পিছত মই 500 টকা এটা পাম নহয়। খোৱা অকণ সৰহকৈ খাই খোৱা। পিছে বাইদেউৰ নিচিনাই গৰুজনী চুৰণীয়ে হ'ব অলপমান। এনেও ঘৰ গোটেইকেইটা চুৰে যেতিয়া আৰু কি ক'ম আৰু। হ'ব দে আজি মোৰ ইনকাম এটা বহিব তেন্তে। 400 টকীয়া হাজিৰা আহি লওক আজি মই ইয়াতে বহি থাকিম। এতিয়া উঠাত নাই যেনেকৈ যি কৰিলে হ'লেও আজি ভাত চাম। আজি যদি নাহে কাইলৈ ৰাতিপুৱা 4টা বজাতে গাড়ীত উঠাই দিম বাপেকে। মালামাল হৈ যাম বহি থাকোঁ ইয়াত। আহক তাই আজি দিম ত যদিও মোক পইচা নিদিয়ে এহেকা দিহে এৰিম মই। এহেকা দিহে মই তাইক গৰু পঠিয়াম আজি। কটৰখন নে মই কিবা এটা ক'লে আকৌ গোটেই ভাইটি আমুক খায় মোৰ মানুহটোক চেচ কৰি থৈ যায়হি আৰু লগাই। ৰচোন আজি অকণমান কঠীয়াৰ লগতো মই কি কৰিব পাৰোঁ চাই থাক। সেইজনী কোনো আহিছে এইজনী কোনে ক'লে আমাৰ ঘৰত বান্ধি থৈছে বুলি। যেনেকুৱাজনীহে ৰাস্তাই গোটেই চিঞৰি আহিছে চাগে। গৰুজনী দেখিছিলে নেকি? আছো চাহত বহি আছো। তই আজি ঐ ভনী পিনা আছো ইয়াতে। সেইজনী কি কৰি আছ তাত? চাহত বহি আছো। ইমান গৰম কেনে ইয়াত বহি আছো যে ঘৰত যাব পৰা নাই? কথা আছে। সেইজনী আমাৰ গৰুজনী তই কেনে বান্ধি দিছ? দুইটা গৰু আমাৰ হয়। একো গমেই নাপাওঁ। কি গম পাব? কি হ'ল? মহাভাৰত শেষ হ'ল এতিয়া আহিছে। কি হ'ল এনে বোলে কাৰ ঘৰত আছিলি? কাৰ ঘৰত বহি আছিলি? কি মহাভাৰতৰ কথা কৈছ আকৌ? মই বহি ল'ম দেই। তইনো লোকৰ ঘৰে গোটৰ মিটিং আমুক দি পেলাই হ'ব তই এনেকুৱা ক'ত জানিবি? তই কি গোটৰ মিটিং তই নাযাওঁ নেকি? দেওবাৰে যে গোটৰ মিটিং গৈ থৈ যে তোৰ নে এতিয়া সপ্তাহ নাযাওঁ নহয় মই। সপ্তাহ যোৱা দেখিলি তই সোমবাৰ যোৱা নাছিল সেই হেৰিহঁতৰ ঘৰলৈ চাৰিআলি মোৰ ঘৰলৈ। সোমবাৰ সেইটো বন্ধ মিটিং আছিলে। তেনে মঙলবাৰ কি আছিলে? RGVN বুধবাৰ যে গৈছিলি বৌবাৰ ঘৰ আছিলে। সেইটো ছেটিং খালি এইজনী কিমান লোন দিয়ে সেইকাৰণেতো ঘৰটো পকাকৈ বনাব পাৰিছে। সেনেকুৱা কথা নকবি। মোৰ মতে চাকৰি কৰে চৰকাৰী চাকৰি বোলে সেইকাৰণে সেইদিনাখন আমাৰ ঘৰলৈ আহিছিলে। বাইদেউ চলিবলৈ টান হৈছে বুলি ভনী। চলিবলৈ টান হৈছে বোলে। কি চলিব টান হৈছে? টান হয় আৰু কেতিয়াবা চৰকাৰী চাকৰি হ'ল বুলি কি সদায় পইচা থাকিব নেকি? ইমান ঘৰ বনাওঁতে ইমান লোন ল'লোঁ এতিয়া কষ্ট হৈছে ইমানটো তাকে বুলি কি হ'ল? মোৰ মতে চাকৰি কৰে ন? পুলিচত চাকৰি কৰে। হেৰি নহয় গৰুকেইটা 500 লাগিব। আমাৰ জনে কৈ থৈ গৈছে এতিয়া যে তোক 500 টকা দি থৈ যাবলৈ কৈছে ভাইটিয়ে। কি কথা ক'ব আহিছ? ভাইটিয়ে 500 টকা কৈছেনে? সি তেনেকৈ কোনো দিন নকয়। কোনোদিন নকয় হেনো। তই গৰুকেইজনী শুন গৰুৱে কথা ক'ব পাৰে। তেনে মই গৰুজনী আছিলো। তোক মই কেতিয়াও বিশ্বাস নকৰোঁ বুজিছ? তোৰ নিজৰ গৰু তোক অকণমানো বিশ্বাস নাই। তই গৰুকেইজনী শুনছো। তই যদি গৰুকেইজনী শুনিব পাৰ গৰুকেইজনী এতিয়া সাম্বালিয়ালেহে হ'ব। মই নাজানো সেইটো। আমাৰ গৰু হোৱাহেঁতেন মই উলিয়াই ল'লোহেঁতেন। তহঁতৰ গৰু আকৌ আমাৰ বাৰীত সেইটো তহঁতৰ গৰুৱেই নাই। লোকৰ বাৰীত সোমাবলৈ বিশ্বাস সেইকাৰণেতো ক'লো আমাৰ গৰু হোৱাহেঁতেন বিশ্বাস কৰি ল'লোহেঁতেন বুলি। কেছ নিদিবি তই বেছি কথা নকবি। বাইদেউ নাজানে নি? কি নাজানো নেকি? পঞ্চায়তৰ এখন আঁচনি আছে। কি শুনানে? প্ৰায় 2 বছৰ মানে হ'ল। আঁচনিখনত ধুনীয়াকৈ লিখি দিছে গৰুবোৰ যাতে তেওঁলোকে নিজৰ সাৱধানেৰে থয়। কাৰণ সকলোৱে খেতি কৰে এতিয়া নিজৰ দায়িত্বটো নিজে পালন কৰিবলৈ বোলে তাত ধুনীয়াকৈ লিখি দিছে। আৰু যদি খায় ধানৰ পথাৰ গোটেই পথাৰ ৰুই দিয়া দায়িত্ব ঘৰৰ মানুহজনৰ। 20 টকা উল্টাই আকৌ কেছ দি দিব। সেইবোৰ বাদ দিয়ে 20 টকা এটা লৈ ল'বি আৰু দুজনীকো 10 টকা 10 টকা 10 টকা নহ'ব দে বাইদেউ। 500 টকাৰ পৰা মই 20 টকা কেতিয়াও নাহোঁ।
20 টকা ল'বি আৰু ইমান দিগদাৰ হৈছে জানোচোন বন্ধ আৰ্জিকেন ছেটিং আছে আকৌ দেওবৰীয়া গোটৰ মিটিংটো পইচা দিব লাগে ইমান কষ্ট আকৌ পুনাক স্কুল প্ৰাইভেট ইংলিছ মিডিয়াম তই বিশ্বাস নকৰিবি জানো বাইদেউ এই চাচোন চা হাতখন চা নখ পালি চা চেলে কাছো কি ৰিমুভ এটা নাই আপুনি মই ফোপা ধৰা নিচিনা হয় পথাৰলৈ গৈ নখ পালি কিন্তু ভৰি নাই মুখখন চাচোন তই দেখিছোঁ কলি খাইছোঁ হয় বুলি ঠাই অলপ এটা কিনিব পৰা নাই পইচা নাই মই 20 টকা নহ'ব দে পইচা পাতি নাই কি কবি 250 দিব লাগিব 250 টকা 250 টকা দেখি পাইছোঁ নে চুই পাইছোঁ সেইটো শুন তই চুই পাবি তোমাৰ চাকৰি নহয় চাকৰি কৰিলে কি হ'ল গোটেই লোনত দিওঁতে যায়গৈ তোৰনো সেই গোটৰ অকল চাৰবোৰ ভাল লাগিলে বুলি ক'লে সোমাই দিয় গোটটো তোৰ কাৰণে নহয় কি কথা কৈছ কেলে তোৰ মানুহটোৱে কোৱা নাছিলে বন্ধনত নোসোমাবি দেই তই মোক কোৱা নহয় বন্ধনৰ মাছটো বৰ ধুনীয়া তই সোমাই কৈছিলি যে মোক ধুনীয়া কৈলো ইমান ধুনীয়া মই নোসোমালো বুলিহে আমাৰ তেওঁ টপা ইমান ধুনীয়া বনালে মাছটো মোকতো সদায় বাইদেউ আপোনাক বৰ ভাল লাগে আপোনাক বৰ ভাল লাগে বুলি কয় তোৰ কিস্তি আহিবি নি থাকোঁতে নকলি কেলে মোৰ যোৱা কাপোৰ যিমান আছে লাগিব নি পিন্ধি যাবলৈ কি মোক ভাই বুলি কথা ষ্টাৰ্ট এই হ'ব দিবি পিন্ধি পাৰিবি ক তই মোক বিচাৰে 50 টকা মাফ কৰিলোঁ 200 টকা লাগিব 200 টকা তই 150 টকা দিবি আকৌ 150 টকা কেনেকৈ হ'ব তই মোক মানুহটোৱে কৈ থৈ গৈছে বাইদেউ বোলে 100 টকা এটা ল'বি বোলে 100 টকা ল'বি তই 150 টকা আকৌ মোৰ বোলে 100 টকা লাগিব নহয় তই নাজানো আমাৰ সেইটো 100 টকা খাই পেলাব সিও চুলাই খাই আকৌ নহয় ন তই 200 টকা এটা পাবি আৰু নহ'লে দিব লাগিব আমাৰ কিন্তু তাৰ আগত নকবি আকৌ দেই মই বন্ধনৰ মাষ্টৰটো কথা ক'লো নকম মোৰ লগতো মই ছেটিঙৰ মাষ্টৰটো আকৌ ইমান ধুনীয়া মোৰ মানুহ টকা ছেটিঙতো তই চালে মানে একদম বিচুটি মানে বৰ ধুনীয়া সঁচাকৈ নেকি বিয়াও নাই পতা কাৰণে মোক কৈছে আগত তই আমাৰ ঘৰ আগেদি যে গাড়ীখনত যায় সেইটো নি সেই বগাকে ধুনীয়াকৈ যে ওখ পাখৰ যে অকণমান যে গাড়ী আছে যে সেইটোৱেতো এনেও হাঁহি থৈ গৈছে আকৌ ল'বি কলা কাপোৰ যে পিন্ধি আছিলে মই সেইটো যে সেইটো হাতী পাতে আনিছিলোঁ যে কলা কাপোৰ যে এই মিচিং নিচিনা যে সেইটো পিন্ধি আছিলি মই জানো আছে না আমাৰ ঘৰত দামী কাপোৰ পিন্ধি অকণমান মোৰ মা যোৱাযোৰে কাপোৰ পিন্ধি আমাৰ দেখা নাই চদলং পদলং মই আকৌ গোটৰ মিটিং গ'লে কিনি পিন্ধি মানে অকণমান লাইন দিয়ে কিস্তিটো কেতিয়াবা দি দিয়ে নহয় ছাৰ আকৌ ছাৰ আছে একদম দিগদাৰ হৈছে বুলি হ'ব বাইদেউ মই মিলাই দিম বুলি কয় তয়ো একদম যাদু চলাই দিবি কিন্তু মোক ভাল বুদ্ধি এটা দিছ আকৌ মানুহটো আগত এইবিলাক কিয় নিদিবি বুজিছ কবি আৰু তই 200 টকা দিলোঁ নকবি 100 টকা দিলোঁ বুলিয়ে কবি হ'ব মই নকওঁ দে মোৰ বস্তু কিনিব আছে তই পাৰিলে কাইলৈ আহি দিবি মোক হাজিৰাটো কৰি দিবলৈ হাজিৰা নহয় হাজিৰালৈ মানুহ মাতি দিবি কৈছোঁ মই নিজে আহিম আকৌ হাজিৰা কৰিবলৈ তই হাজিৰা কৰিলে বেয়া লাগিব দেই মই আকৌ তোক চিনাকি নিদিওঁ পিছত মই কৈ দিছোঁ কি হাজিৰা কৰিলে একো নহয় মই হেলমেট এটা পিন্ধি আহিম তই তেনেকৈ যদি আহিব পাৰ আহিবি মই হেলমেট পিন্ধি মাস্ক এখন লগাম হেলমেট পিন্ধি তাৰপিছত আহিব লাগিব বৌজনী খুলি দিওঁ তই ঘৰলৈ যা মোৰ ঘৰলৈ যাম দেই পইচাটো মই গুগল পে' কৰি দিম তই দিবি কিন্তু মই যদি অনলাইনত মেছেজ নাপাওঁ তোৰ ঘৰ মই ৰাতি ওলাম কৈ দিছোঁ তই খালি মোৰ মানুহটো আকৌ নাপাবি বন্ধ কথা মইতো ছেটিঙৰ লগত একদম মিলাই দিম একদম ছেটিং পূৰা বনাই দিম আকৌ আমাৰ ছেটিঙৰ ছাৰ বৰ ভাল বৰ দামী পাইখন আনে আকৌ পইচা কেনেকুৱা আছে ছাৰক মোৰতো মোক হেৰি আমাৰ বন্ধনৰ ছাৰে লাইনে মাৰি থাকে জানো মই আকৌ টপাটোলৈ আহি একদম মাথাই বেয়া হৈ গৈছে তোৰ আকৌ ভাল আকৌ এতিয়া সপ্তাহে লগ পাম মোক আকৌ 15 দিনতে লগ পাম এই 15 দিনত নহয় তই কবি সপ্তাহীয়া বুলি কবি তেখেতে আহিব নহয় তই ভাল বুদ্ধি দিছ হ'ব দে তোৰ বৌজনী আমাক ঘাঁহ খতম কৰিলে একো নহয় দে ভালেই পাব লাগে তহঁতি গৰুৱে ঘাঁহ খাইছে ৰক্ত খুলাম দেই